জৈন ধৰ্মৰ ৰচনা আছে। তোমালোক যিকোনো পৰীক্ষাৰ কাৰণে খুব এটা ইম্পৰ্টেণ্ট টপিক। ৰচনা আহিব পাৰে বা জৈন ধৰ্মৰ কিছুমান প্ৰশ্ন সুধিব পাৰে। প্ৰৱৰ্তক কোন, কেনেকৈ সৃষ্টি হ'ল, ইয়াৰ যিটো মহাবীৰ আছিল কিমানজন তীৰ্থশংকৰ আছিল, আৰু মহাবীৰ কিমানতম আছিল, ক'ত জন্ম হৈছিলে, বাপেকৰ নাম কি, মাকৰ নাম কি, কিমান চনত বা কিমান খ্ৰীষ্টাব্দত জন্ম হৈছিলে, নানান ধৰণৰ প্ৰশ্ন আছে ইয়াতে। তোমালোকে ধুনীয়াকৈ চাব পাৰিবা, চাই ল'বা। ধুনীয়াকৈ যদি ৰচনা লিখিব লাগে তেনেহ'লে তোমালোকে পইণ্ট ছিষ্টেমত লিখিবা। জৈন ধৰ্মৰ প্ৰৱৰ্তক মহাবীৰ বুলি জনা গৈছিলে। মহাবীৰৰ আচল নাম আছিল বৰ্ধমান। এইবোৰ এনেকুৱা ধুনীয়াকৈ পেৰাগ্ৰাফ মিলাই মিলাই লিখিবা। জৈন ধৰ্মৰ উল্লেখযোগ্য দৰ্শন আছিল গোটেই পৃথিৱীখনে সজীৱ পাথৰ, শিল আৰু পানীৰ প্ৰাণ আছিলে। জৈন ধৰ্মৰ প্ৰধান অংগ হৈছে গছ গছনি, নদ নদী, পাহাৰ পৰ্বত, জীৱ জন্তু, কীট পতংগ, গছ গছনি অপকাৰ নকৰাটো সিহঁতৰ কি আছিলে, মূল মন্ত্ৰ আছিলে। ঠিক আছে, এনেকুৱা পেৰাগ্ৰাফ মিলাই মিলাই ধুনীয়াকৈ লিখিবা। তাৰপিছত আছে মহাবীৰ জৈন ধৰ্মৰ সংস্কাৰ কৰি জৈন ধৰ্মৰ 4টা নীতিৰ লগত কৰিছিলে, ৰিজাইছিলে। ব্ৰহ্মচৰ্য নীতি সংযোগ কৰি জৈন ধৰ্ম অধিক জনপ্ৰিয় কৰি তুলিছিল। এইকেইটা আছিল তোমাৰ অহিংসা, সত্য কোৱা, চুৰি নকৰা, মায়াৰ পৰা মুক্তি। ঠিক আছে, এনেকুৱা লিখিবা। তাৰপিছত জৈনসকলে বিশ্বাস কৰে যে মানৱ জীৱন আৰু বিশ্ব জীৱন এটা সাৰ্বজনীন নিয়মৰ অধীন। এই নিয়মটো হ'ল যে উত্থানৰ পিছত পতন আহিব, পতনৰ পিছত উত্থান আহিব। ঠিক আছে, এনেকুৱা ধুনীয়াকৈ মিলাই মিলাই লিখিবা। ঠিক আছে, মই এনেকৈ লাহে লাহে তোমালোকক দেখাই দি আছোঁ। তাৰপিছত ধুনীয়াকৈ চাবা। তাৰপিছত লাষ্টত আছে যে পেৰাগ্ৰাফ মিলাই আৰু তোমালোকে যদি কিবা ইনক্লুড কৰিব পাৰা, কিন্তু নহ'লে এইখিনি লিখি লৈ ইনাফ হৈ যাব, যথেষ্ট। ঠিক আছে, এইখিনি আছিল জৈন ধৰ্মৰ বিষয়ে। ধুনীয়াকৈ ইয়াতে আছে, নটিফিকেশ্যন দিয়া আছে, ধুনীয়াকৈ চাবা, চাই ল'বা। খুবেই ইম্পৰ্টেণ্ট। মেট্ৰিক হওক, হায়াৰ ছেকেণ্ডেৰী হওক, ডিগ্ৰী হওক, BA BHC যিটোৱে হওক, যিটো SEC আছে, SEC যিটো আছে, স্কিল এনহেঞ্চমেণ্ট কোৰ্চ, যিসকল BA দেই, মই BA কৈ আছোঁ, বা BHCৰ যিটো কিছুমান যে SEC ছাবজেক্ট লৈছে, হিষ্ট্ৰী লৈছে, সিহঁতৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট বস্তুটো। এইবোৰ চাবা। ধুনীয়াকৈ এটা চামাৰী আকাৰত লিখা আছে, চাই ল'বা। থেংক ইউ।